অসমীয়া ৰান্ধনি ঘৰলৈ আপোনাক স্বাগতম। আজি বনাব লৈছোঁ কণী আৰু আলুৰ এটা একদম সাধাৰণ যেন ৰেচিপি, আৰু কিন্তু খাবলৈ অতি সোৱাদ, অতি টেষ্টি, আৰু দেখাত একেবাৰে সাধাৰণ কণী আৰু আলুৰ দম বা আলুৰ তৰকাৰীনো কোনে বনাব নাজানে নহয় জানো। কিছুমানে হয়তো ক'ব যে এইটো আৰু কোনেনো বনাব নাজানে, এনেকুৱা ধৰণৰ কমেণ্টো আহিব, সেইটো মই জানো। কিন্তু যদি আপুনি আগতে বনাই খোৱা নাই তেনেহ'লে নিশ্চয় আপুনি এই ধৰণে বনাই খাব লাগে, পিঁয়াজ পাতেৰে। এতিয়া ঠাণ্ডাৰ বতৰ, গতিকে ঠাণ্ডাৰ দিনত পিঁয়াজ পাত আপুনি বজাৰত সহজতে পাব। গতিকে আহকচোন আজি আমি পিঁয়াজ পাতেৰে কণী আলুৰ এটা খুব ধুনীয়া, খাই ভাল লগা, সহজতে হোৱা এটা ৰেচিপি বনাওঁ। প্ৰথমে মই কেৰাহীত অলপ তেল দি লৈছোঁ, আৰু তাতে দিম অকণমান হালধি, আৰু প্ৰথমে বইল কণীকেইটা মই ভাজি লৈছোঁ, ভাজি ল'ম। আৰু মই লৈছোঁ বইল কণী 3টা আৰু এটা আলু লৈছোঁ, আৰু আপুনি ইচ্ছা কৰিলে কণী আৰু আলুৰ পৰিমাণ বঢ়াই দিব। আৰু মই এতিয়া অকণমান কি কৰিম, হালধিখিনি লৰাই দিম। আৰু এটা ইয়াতে মই কথা কৈ দিওঁ, আপোনালোকে এই কণী ভাজোঁতে ৰঙচুৱা কৰিবলৈ যদি বিচাৰে তেনেহ'লে আপুনি অকণমান শুকান জলকীয়া গুড়ি ৰঙচুৱা হ'বৰ কাৰণে দি দিব পাৰে, কিন্তু মই এইকাৰণে নিদিওঁ, ছোৱালীজনীয়ে খাব নোৱাৰিব যে। এতিয়া প্ৰথমে হালধি দিয়া তেলতে কণীকেইটা অকণ ৰঙচুৱাকৈ ভাজি ল'ম, আৰু তাৰ লগতে আলুটোও ফ্ৰাই কৰি ল'ব পাৰি, কিন্তু মই অকল কণীকেইটাকে ৰঙচুৱা কৰি লওঁ। একদম সহজ হয়, খাই খুব ভাল লাগে। এতিয়া এই পিঁয়াজৰ দামৰ দিনতো আপুনি এই ধৰণে কণীৰ তৰকাৰী বা কণীৰ ভাজিখন বনাই খাই চাব পাৰে, খুব ভাল লাগে। পিঁয়াজৰ যিহে দাম নহয় জানো, এতিয়া সেইবুলি আমি এতিয়া নাখাম নেকি, নহয় জানো। সেইকাৰণে এতিয়া পিঁয়াজৰ সলনি আপুনি পিঁয়াজ পাতে এই ধৰণে বনাই চাওকচোন, খাই খুব ভাল লাগে। এতিয়া ৰঙচুৱাকৈ ভাজিব, তাৰপিছত কাঢ়ি ল'ম আমি। এয়া আমাৰ কণী ৰঙচুৱা হ'ল, আৰু বেছি নাভাজোঁ, আৰু সময়ো নাই, গতিকে ইমানতে ৰাখিছোঁ। আপুনি আপোনাৰ পচন্দ মতে কিমানটো ৰং ভাল লাগে সেইমতে ৰঙচুৱা কৰিব। এতিয়া আমি সেই একেখিনি তেলতে আমি দিম জিৰা, গোটা জিৰাৰ কথা কৈছোঁ। মই সেই বাকী থকা তেলতে দিছোঁ লং এটা, ইলাচি 2টা, আৰু এটুকুৰা সৰুকৈ দালচেনি, আৰু তাতে দিম গোটা জিৰা, আৰু গোটা জিৰা দি দিলোঁ, আৰু তাতে দিম আৰু অকণমান হালধি, কাৰণ হালধি আমি কণী ভাজোঁতেহে দিছিলোঁ। এতিয়া অকণমান হালধি দি দিম। হালধি দিব আৰু কিমানটো আপুনি ভাল পায়, কিমানটো আপোনাৰ ভাল লাগে। তাৰপাছতে আৰু এতিয়া আমি তাতে দিম, মই ইয়াত লৈছোঁ এটা বিলাহী, 1-2টা আপোনাৰ পচন্দ মতে বিলাহী ল'ব, আৰু পেষ্ট বনাই ল'ব। এতিয়া তাতে দি দিব, আৰু আমি তাতে দিম নিমখ। এতিয়া আমি একদম বিলাহীখিনি ধুনীয়াকৈ সিজালৈকে, ভালদৰে পানী শুকালৈকে সিজাব লাগিব। আৰু মই ইয়াত দিছোঁ নিমখ আপোনাৰ পৰিমাণ মতে দিব, আৰু বাকী মছলাখিনি আমি লাষ্টত দিম, কাৰণ প্ৰথমে এইখিনি সিজাই লওঁ। এতিয়া জুইটো আপুনি মধ্যমীয়া কৰি ৰাখি ঢাকোনখন লগাই সিজাই লওক। এইখিনি বিলাহীখিনি ভালদৰে সিজিব লাগিব। ঢাকোনখন মাৰি দিছোঁ, আৰু বিলাহীখিনি সিজিলে আমি নেক্সট ষ্টেপটোলৈ যাম। বিলাহীখিনি সিজা 3-4 মিনিট হৈছে। মই কি কৰিছোঁ, ইয়াত অলপমান মছলা দিয়ে দিওঁ, আৰু মই বৰ উৎপতীয়া স্বভাৱৰ হয়, গতিকে মই ৰৈ থাকিবলৈ বৰ টান পাওঁ, গতিকে মই দি দিব বিচাৰিছোঁ। আৰু প্ৰথমে মই ইয়াত দিব লৈছোঁ এটুকুৰা গুড় দিব, আৰু আপুনি যদি মিঠা খাই বেয়া পায় বা মিঠা হ'লে বেয়া পায় তেনেহ'লে গুড় নিদিব। আৰু মই মিঠা খোৱা মোৰ এই স্বভাৱটো মোৰ লাগিলে যেতিয়া মই কলকাতাত কৰ্মসূত্ৰে আছিলোঁ 4 বছৰ, তেতিয়া লাগিলে, কাৰণ বেংগলীসকলে অকণমান নামমাত্ৰ মিঠা হ'লে খাই ভাল পায়, আৰু মই সেইধৰণে খাই 4 বছৰত মোৰ ভালদৰে লাগিলে, আৰু মই খুব ভাল পাওঁ, ইমান টেষ্টি পাওঁ নহয়। আৰু বাৰু এতিয়া তাতে দিব ধনিয়া পাউডাৰ অকণমান দিব, আপোনাৰ যি মছলা আছে দি যাব অলপ অলপ, আৰু দিব এইটো হ'ল চিকেন মছলা, মিট মছলা, আপোনাৰ ওচৰত যি আছে দি দিব, আৰু জিৰা পাউডাৰ থাকিলে দি দিব। আৰু মই জলকীয়া গুড়ি আটাইতকৈ লাষ্টত দিম, কাৰণটো হ'ল ছোৱালীজনীয়ে খাব নোৱাৰে যে। এতিয়া এইখিনি ভালদৰে ধুনীয়াকৈ একদম তেল বিৰিঙালৈকে আমি সিজাব লাগিব। আৰু তাৰপাছত
তাৰপাছত আমি নেক্সট ষ্টেপটোলৈ যাম মানে এই কণী আৰু আলু দিম চাওচোন আমাৰ বিলাহীখিনি কিমান সিজিছে এয়া চাওক তেল এৰিবলৈ আৰম্ভ কৰিছে আৰু মই বাৰে বাৰে কৈ আছোঁ বহুত উৎপত্তীয়া বিধৰ আৰু এতিয়া মই ইয়াতে দিব লৈছোঁ পিঁয়াজ পাত কুটি লোৱা তাৰে দিব আপোনাৰ যিমানটো ভাল লাগে সিমানটো দিব মই খুব ভাল পাওঁ এই ধৰণে খাই আৰু এতিয়া ঠাণ্ডা দিন হৈছে আৰম্ভ হৈছে ঠাণ্ডা দিন আপুনি বজাৰত উভৈনদীকে পাব ঠাণ্ডা দিনৰ শাক পাচলি নহয় জানো এতিয়া পিঁয়াজ পাতটো খুব ধুনীয়াকৈ ওলাইছে উভৈনদীকে ওলাইছে আৰু এইদৰে লৰাই ল'লোঁ মই এতিয়া তাতে দিম এই ভাজি লোৱা কণী আৰু বইল কৰি লোৱা আলু দিছোঁ আৰু এতিয়া কম জুইত তেল বিৰিঙালৈকে ৰাখিব খুব টেষ্টি হয় ইমানেই ভাল লাগে খাই নহয় কি ক'ম মানে বাকী থকা পিঁয়াজ পাতখিনি দি দিওঁ মই ভাবিছিলোঁ অকণমান গাৰ্নিচিং কৰি দিম বুলি হ'ব আৰু নহয়নে ইয়াতে দি দিওঁ আৰু দেই মই পিঁয়াজ পাত বেছি নাই লোৱা এমুঠি আধা মুঠি লৈছোঁ চাওক কি ধুনীয়া হৈছে নহয়নে আৰু জলকীয়া গুড়ি দিবলৈ আছে তাৰ আগতে মই মোৰ মাইনাজনীৰ কাৰণে অকণমান কাঢ়ি ল'ম তাৰপিছতে মই জলকীয়া গুড়ি দিম এতিয়া জুইটো কমাই অকণমান অলপ সময় সিজিবলৈ দিব আৰু তাৰপাছত জলকীয়া গুড়ি দি নমাই দিম আপোনালোকে জলকীয়া গুড়ি আগতেই দি দিব তাৰপিছত যেতিয়া তেল বিৰিঙো নমাই থৈ দিব আহকচোন চাওঁ আমাৰ কণীৰ তৰকাৰীখন ভাজিখন কেনেকুৱা হৈছে চাওঁ এয়া চাওক কি ধুনীয়া হৈছে নহয়নে আৰু এতিয়া যদি আপুনি জলকীয়া মই যদি আগতে দিলোঁহেঁতেন ইয়াৰ ৰংটোৱে বেলেগ হ'লহেঁতেন মানে ইমানেই ধুনীয়া হয় মানে এতিয়া মই কি কৰোঁ অকণমান ইয়াৰ পৰা মাইনাৰ কাৰণে কাঢ়ি লওঁ তাৰপাছত আমি নেক্সট মানে জলকীয়া তাত আমি এড কৰিম সেয়া মই মাইনাৰ কাৰণে কাঢ়ি ল'লোঁ আৰু এতিয়া তাতে মই জলকীয়া গুড়ি দিছোঁ অকণমান মানে কিমানটো খাই আপোনাৰ জ্বলা যিমানটো খাই ভাল লাগে সেইটো হিচাপত দিব আৰু লৰাই মেলি নমাই থৈ দিব আৰু আপুনি গৰম গৰম ভাতৰ লগত ৰুটিৰ লগত পৰিৱেশন কৰক খুব ভাল লাগে খাই এদিন বনাই খাই চাওক বেয়া নাপাব মই গম পাইছোঁ এদিন বনাই খাই চাওক খাই খুব ভাল পাব এয়া চাওক আমাৰ এয়া কণীৰ ভাজি আলু ভাজি ৰেডি হ'ল এতিয়া মই জুই অফ কৰি দিম আৰু প্লেটত সজাই দিম এয়া চাওক কি টেষ্টি হৈছে অকণমান চেলেকি চাইছিলোঁ আঙুলিৰে কি কম মানে ইমান টেষ্টি হৈছে এতিয়া মই প্লেটত সজাই দিওঁ এয়া চাওক আমাৰ কণী আৰু আলুৰ পিঁয়াজ পাতেৰে বনোৱা তৰকাৰীখন ৰেডি হ'ল আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানেই টেষ্টি হৈছে আৰু খুব ধুনীয়া হৈছে আৰু ইমান মানে কম মছলাৰে বা কম সময়তে ইমান ধুনীয়া এখন তৰকাৰী আপুনি আলহী বা অতিথি কোনোবা আহিলে বা ঘৰতে কাৰোবাক পটককৈ কিবা এটা বনাই ভাল কিবা এটা খাবলৈ মন গ'লে এই ধৰণে বনাই আপুনি খুৱাই দিব পাৰে এই ধৰণে আপুনি বনাই খাবলৈ দিব পাৰে খুব ভাল পায় খাবলৈ আৰু গৰম গৰম ভাতৰ লগত নাইবা ৰুটিৰ লগত আপুনি পৰিৱেশন কৰিব পাৰে খুব ভাল লাগে ল'ৰা ছোৱালীও খাই খুব ভাল পায় মোৰ ছোৱালীজনীয়ে আজি কোৱাৰ কাৰণে মই বনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজি এই ৰেচিপিটো নিশ্চয় ভাল পাব যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তেনেহ'লে আকৌ এটা নতুন ৰেচিপি সৈতে আপোনাক লগ পাম নমস্কাৰ